ওকে, কণ্টেণ্ট মডিটেশ্যন টুল বহুত দিনৰ আগতে মই এটা কথা কৈছিলোঁ, যেতিয়া কণ্টেণ্ট মডিটেশ্যন টুলটো সকলোৰে কাৰণে ৰোল আউট হৈছিলে। সেইটো সময়ত মই এটা কথা কৈছিলোঁ, এটা শ্বৰ্টকৈ ৰীল বনাই পেলাই কৈছিলোঁ, যিসকল মোৰ পুৰণা ভিউৱাৰ বা যিসকল আগৰ পৰাই মোক ফ'ল' কৰি থৈ দিছিলে, সেইসকল লোকে জানিব যে মই এটা কথা কৈছিলোঁ যে শ্বৰ্টকৈ এটা ৰীল বনাই পেলাই শ্বৰ্টকৈ মই কৈছিলোঁ যে যিটো কণ্টেণ্ট মডিটেশ্যন টুল আহিবলগীয়া সময়ত ক্ৰাইটেৰিয়া বেছডত হ'ব। ঠিক আছে, আৰু সেইটোকে হ'লগৈ। তাৰ লগতে মই নিজৰ বডকাষ্ট, যিটো ফেচবুকৰ যিটো বডকাষ্ট চেনেল, তাতো মই দিছিলোঁ ভইচত যে যিটো কণ্টেণ্ট মডিটেশ্যন টুল আহিবলগীয়া সময়ত ক্ৰাইটেৰিয়া বেছড হ'ব 100%। কৰাৰ বিশেষ একো প্ৰয়োজন নাই, এটাই কণ্টেণ্টৰ ওপৰত ধ্যান দিয়ক। বাকী মোৰ হিচাপতে 100% ফিক্স এইটো ক্ৰাইটেৰিয়া বেছড হ'ব। ঠিক আছে, 31 আগষ্টৰ পিছত। ঠিক আছে, এইটো এতিয়া বৰ্তমান প্ৰচেছ মোডত আছে। ঠিক আছে, আপডেট কৰি আছে, চেঞ্জেছ কৰি আছে, তাৰ কাৰণে অলপমান সময় লাগে। ঠিক আছে, কিন্তু সেই কথাটো সেইটো সময়ত কোনো ফেচবুকৰ আৰ্টিকেলত উল্লেখ কৰা নাছিলে, কিন্তু যিটো একজেক্টলি মই কৈছিলোঁ সেইটোৱেই আপোনালোকে এতিয়া দেখা পাইছে। ছাইডৰ স্ক্ৰীনত লগাই দিছোঁ যে ইয়াৰ কিছুমান ক্ৰাইটেৰিয়া আহি গ'ল কণ্টেণ্ট মডিটেশ্যন টুলৰ। এইটোৱে আটাইতকৈ ডাঙৰ আপডেট সকলো ক্ৰিয়েটৰসকলৰ কাৰণে। ঠিক আছে, যিসকল নতুন ক্ৰিয়েটৰ তেখেতসকলৰ কাৰণে আটাইতকৈ গুড নিউজ, ডাঙৰ গুড নিউজ, আৰু আটাইতকৈ এটা ডাঙৰ বিগেষ্ট আপডেট ফেচবুকৰ। যেনেকৈ ইয়াতে কিছুমান ক্ৰাইটেৰিয়া দিয়া হৈছে, যেনেকৈ ক্ৰাইটেৰিয়াসমূহ হৈ গ'ল বি এটলিষ্ট 18 years old। আপোনালোকৰ যিটো ফেচবুক প্ৰফাইলৰ আপোনালোকৰ যিটো ডেট অফ বাৰ্থ থাকিব, আপোনালোকৰ 18 বছৰ ওপৰৰ হ'ব লাগিব। বহুতে সৰু ল'ৰা ছোৱালীৰ নামত একাউণ্ট বনায় আৰু সৰু ল'ৰা ছোৱালী সেই ডেট অফ বাৰ্থটোকে দি দিয়ে, সেইটো ক্ষেত্ৰত নহ'ব। যিটো আপোনালোকৰ একজেক্টলি যিটো আপোনালোকৰ ডেট অফ বাৰ্থ মুঠতে 18 বছৰ ওপৰৰ, সেইবোৰ প্ৰফাইলহে কণ্টেণ্ট মডিটেশ্যন টুলৰ কাৰণে ইলিজিবল হ'ব, পেজেছবিলাক ইলিজিবল হ'ব। ঠিক তেনেদৰে তলত চাওক ৰিচাইড ইন এন ইলিজিবল কাণ্ট্ৰি। আমি ইলিজিবল কাণ্ট্ৰিত আমি থাকিব লাগিব। যেনেকৈ আমাৰ কাণ্ট্ৰি হ'ল ইণ্ডিয়া, আমি ইণ্ডিয়াত বসবাস কৰোঁ, গতিকে আমি কণ্টেণ্ট মডিটেশ্যন টুলৰ কাৰণে ইলিজিবল হৈছোঁ। যেনেকৈ কিছুমান কাণ্ট্ৰি আছে, যেনেকৈ পাকিস্তান বা আদাৰ যিবিলাক কাণ্ট্ৰি আছে, মই একজেক্টলি নাজানো, কিন্তু পাকিস্তানৰ কথাটো জানো। পাকিস্তানত কোনো ধৰণৰ মডিটেশ্যনৰ টুলৰ ফিচাৰ এভেইলেবল নাইকিয়া। অ'কে, ঠিক তেনেদৰে নেক্সট, হেভ ইউৰ পেজ অৰ প্ৰফাইল এটলিষ্ট 30 days। আপোনালোকৰ যিটো ফেচবুক পেজ বা প্ৰফাইল থাকিব, এইটো 30 দিনৰ পুৰণা হ'ব লাগিব। যেনেকৈ ধৰক আপুনি 2018 চনতে ফেচবুক প্ৰফাইল নবনাওক কিয়, একাউণ্ট বনাই নথওক কিয়, কিন্তু আজি যদি আপোনালোকে প্ৰফেচনেল মোড অন কৰি দিয়ে, তাৰ পিছৰ পৰা আপোনালোকে 30 daysৰ পিছতহে আপোনালোকে কি হ'ব, কণ্টেণ্ট মডিটেশ্যন টুলৰ কাৰণে ইলিজিবল হ'ব। তাৰ লগতে আপোনালোকৰ পষ্ট এটলিষ্ট 3 reels ইন দ্য লাষ্ট 90 days। আপোনালোকৰ যিটো ফেচবুক পেজ থাকিব, তাত আপোনালোকৰ লাষ্ট 90 daysত আপোনালোকৰ 3টা ৰীল আপোনালোকৰ তাত পাব্লিছ হ'ব লাগিব বা পোষ্ট হ'ব লাগিব। ঠিক আছে, ঠিক তেনেদৰে হেভ এটলিষ্ট 10K ফলোৱাৰ্ছ, 10,000 ফলোৱাৰ্ছৰ কথা কৈছে। আপোনালোকৰ কি হ'ব, 10,000 ফলোৱাৰ্ছ হ'ল আপোনালোকৰ ৰিকুৱাৰ্ড হ'ব। 10,000 ফলোৱাৰ্ছ যেতিয়া হ'ব, কণ্টেণ্ট মডিটেশ্যন টুলৰ কাৰণে ইলিজিবল হৈ যাব। ঠিক তেনেদৰে তলত আৰু এটা ক্ৰাইটেৰিয়া দিয়া হৈছে, যেনেকৈ ইয়াতে কোৱা আছে যে গেট এটলিষ্ট 1,50,000 ইউনিক ভিউজ অভাৰ দ্য লাষ্ট 28 days। ইয়াতে কি কোৱা হৈছে যে আপোনালোকৰ যিটো ফেচবুক পেজ বা প্ৰফাইল থাকিব, তাত যিবিলাক কণ্টেণ্ট আপোনালোকে আপলোড কৰিব, তাৰ ইউনিক ভিউজ আপোনালোকে 1,50,000 আপোনালোকে কি কৰিব লাগিব, গেইন কৰিব লাগিব। ইউনিক ভিউজ মানে কোনটোৰ কথা ক'লোঁ, যেনেকৈ যিবিলাক অলৰেডি আপোনাৰ ফেন ফলোয়িংবিলাক আছে, তেখেতসকলে যদি আপোনাৰ কণ্টেণ্ট ডেইলি ৰিভিউ কৰে, তেখেতসকলৰ ফালৰ পৰাই ভিউজ আহি আছে, সেইটো ক্ষেত্ৰত কেতিয়াও আপোনালোকৰ কণ্টেণ্ট মডিটেশ্যন টুলৰ কাৰণে ইলিজিবল নহ'ব। সেইসকল লোক যিসকলে আজিলৈকে আপোনালোকক দেখা নাই বা যিসকলে আজিলৈকে আপোনালোকক ফ'ল' কৰা নাই, আপোনাৰ কণ্টেণ্ট চোৱা নাই, ৰিভিউ কৰা নাই, সেইসকল লোকে যদি আপোনাৰ কণ্টেণ্ট যদি ৰিভিউ কৰে ৰেগুলাৰ, সেইটো ক্ষেত্ৰত আপোনালোকৰ যেনে তেনে গৈ পেলাই আপোনালোকৰ 1,50,000 ইউনিক ভিউজ কমপ্লিট হৈ গ'ল। ইউনিক ভিউজ মানে কোনবিলাকৰ কথা ক'লোঁ, সেইবিলাক ভিউজ যিবিলাক আজিলৈকে কোনো ধৰণৰ লোকে, ধৰক মই আজিলৈকে আপোনাক চিনিয়ে পোৱা নাই, দেখা পোৱা নাই, আপোনাৰ কণ্টেণ্ট আজিলৈকে চোৱাই নাই মই কেতিয়াও, মই যদি আপোনাৰ কণ্টেণ্ট চাওঁ, সেইটো ভিউত কাউণ্ট হ'ব ইউনিক ভিউজত। ঠিক তেনেদৰে এনেকুৱা 1,50,000 লোকে যদি আপোনালোকক তেনেকৈ ধৰণৰ যদি আপোনাৰ কণ্টেণ্টবিলাক যদি চায়, তেনেহ'লে আপোনালোকৰ এইটো ক্ৰাইটেৰিয়া কমপ্লিট হ'ব। তাৰপিছত আপোনালোকে কি হ'ব, কণ্টেণ্ট মডিটেশ্যন টুলৰ কাৰণে আপোনালোকে ইলিজিবল হ'ব। এতিয়া এইখিনিটো ক্ৰাইটেৰিয়াটোতো আপোনালোকে কমপ্লিট কৰিয়ে ল'ব, কিন্তু এটা কথা, সেইসকলক যিসকলে 10,000 ফলোৱাৰ্ছ কমপ্লিট কৰিব পৰা নাই বা যিসকলে 1,50,000 ইউনিক ভিউজ কমপ্লিট কৰিব পৰা নাই, সেইসকল লোকৰ কাৰণে একো চিন্তা কৰিব নালাগে, কাৰণ এতিয়াও ইনভিটেশ্যন বেছড প্ৰগ্ৰেমতে আছে। কাৰণ ইয়াৰ কোনো গেৰাণ্টি নাই বুলি ফেচবুকে নিজেই কয়। ঠিক আছে, ইয়াৰ কোনো গেৰাণ্টি নাইকিয়া। ঠিক আছে, যে আপোনালোকে যিখিনি ক্ৰাইটেৰিয়া আছে, এইখিনি যেতিয়া কমপ্লিট কৰিব আপোনালোকে, যে কণ্টেণ্ট মডিটেশ্যন টুলটো আপোনালোকে পাবই, সেইটো কথা নহয়। ঠিক আছে, ইয়াৰ কোনো গেৰাণ্টি নাইকিয়া। যেতিয়া আপোনালোকে ইলিজিবল হ'ব মডিটেশ্যনৰ কাৰণে, তেতিয়া আপোনালোকে এনেই কণ্টেণ্ট মডিটেশ্যন টুলটো আপোনালোকে ছেটআপত পাই যাব। ঠিক তেনেদৰে ইয়াতে যিখিনি ক্ৰাইটেৰিয়া আপোনালোকক দেখালোঁ, বৰ্তমান আমাৰ ইণ্ডিয়ান পেজেছবিলাকক একদম শ্ব' হোৱা নাই। ঠিক আছে, মই কিছুমান USA বেছড পেজেছবিলাকতো মই কাম কৰোঁ। সেই পেজেছবিলাকৰ কণ্টেণ্ট মডিটেশ্যন টুলৰ ভিতৰত যেতিয়া মই গৈ পেলাই চাওঁ, যে দেখা পাওঁ ইয়াতে কণ্টেণ্ট মডিটেশ্যন টুলৰ অল ক্ৰাইটেৰিয়াবিলাক ইয়াতে দেখা পোৱা যায়। ঠিক তেনেদৰে আপোনালোকে ৰেগুলাৰিটি আপোনালোকে বনাই ৰাখিব লাগিব, ৰেগুলাৰ আপোনালোকে কাম কৰিব লাগিব। এইটো নহয় যে আজি ফেচবুক পেজ বনাই থৈ দিছোঁ, নিজে কণ্টেণ্ট মডিটেশ্যন টুল আহি যাব, তেনেকৈ হ'ব নেকি? সদায় কণ্টেণ্ট আমি আপলোড কৰি থাকিব, এংগেজিং কণ্টেণ্ট আপলোড কৰি থাকিব লাগিব।
ভিউজ আনিব লাগিব, আমি ফলোৱাৰ্ছ গেইন কৰিব লাগিব, ঠিক আছে। বাছ সেইটো কথা। আৰু ৰেগুলাৰ আপোনালোকে কাম কৰক, আৰু ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট প্ৰতিজন লোকৰ কাৰণে শ্বেয়াৰ কৰি দিব। যে মই এটা কথা কৈছিলোঁ আগতে যে কণ্টেণ্ট মনিটেশ্যন টুলটো এটা সময়ত গৈ পেলাই ক্ৰাইটেৰিয়া বেছডত নিশ্চয় আহি যাব, আৰু সেইটোৱে হ'ল ক্ৰাইটেৰিয়া বেছডত কণ্টেণ্ট মনিটেশ্যন টুলটো এতিয়া আহি গ'ল। বৰ্তমান সকলোৰে কাৰণে ক্ৰাইটেৰিয়াবিলাক শ্ব' নহ'ব পাৰে, কিন্তু আহিবলগীয়া সময়ত সকলোৰে পেজেছবিলাকত কণ্টেণ্ট মনিটেশ্যন টুলৰ যিবিলাক ক্ৰাইটেৰিয়া থাকিব সেইখিনি সকলোৰে তাতে শ্ব' হ'বলৈ ল'ব। বাছ সেইটো কথা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, বহুত ইম্পৰ্টেণ্ট।